পঢ়াৰ পৰা উঠি আহিলি যে পঢ়িছিলিগেহে যা কিনো পঢ়িবি অথনিৰে পৰা কেইটামানে চিঞৰ বাখৰ কৰি আছিল এতিয়া আকৌ পিতাই চিঞৰ বাখৰ কৰা আৰম্ভ কৰিছে এই দেউতাহঁতে বাহিৰতহে হুলস্থুল কৰিছে যা পঢ়গে মোৰ ভোক লাগিছে ইমান দেৰি ভাত হোৱা নাই নে খৰিতহে ৰান্ধিছোঁ গেছত ৰন্ধা নাই নহয় আমাৰনো গেছ এটা নলওঁ কিয় এই কিবা ফ্ৰীকে গেছ দিছে জনাখিনিয়ে পাইছে নজনাখিনিয়ে পোৱা নাই আৰু যা বাপেৰক মাতি আনগৈ ৰাতি দুপৰলৈকে এটা দুটাকৈ মানুহ আহিয়ে থাকে নহয় মা পিতাই ইংলিছ আনিছে কি ইংলিছ নহয় ইংলিছ বটল তোক সেইবোৰত চকু দিবলৈ মানা কৰিছোঁ নহয় ভাল কথা নহয় বাপেৰো নি পেলাই টেবুলতহে সেই সোপাত থ'বগৈ ঐ সেইবোৰত কেতিয়াবা চকু দিবি একেবাৰে চকুকেইটা ঘুকুটিয়াই আনিম যা বাপেৰক মাতি আনগৈ নিজৰ মূৰটোতো খালেই এতিয়া ল'ৰাৰো মূৰ খাব চিনি পোৱা নাই মোক সূৰ্য ৰঙা চকু দেখুৱাইছ সূৰ্য চিনি পোৱা নাই সূৰ্য হয় পিতাই পিতাই ভাত হ'ল মায়ে মাতিছে উঠচোন পিতাই কিমান লাগে লোকেল নাই দেই ইংলিছ আছে ইংলিছ উঠচোন মই কাষ্টমাৰ নহয় ধনটিহে চকু মেলি চাচোন এবাৰ চা মায়ে মাতিছে বলচোন ভাত হ'ল উঠচোন কিয় মাতিছে মায়ে ভাত খাবলৈ আকৌ তই নুঠিবি চাগে বাপৰে ইমান গধুৰ মই নোৱাৰো দে যা থাক পৰি যা যা থাক যা মই যাওঁ মোৰ ভোক লাগিছে দেই মই গৈছো কিন্তু মই গলো দেই চা মই গলো চিনি পোৱা নাই সূৰ্য ৰঙা চকু দেখুৱাইছ ন ৰচোন ৰ কি হ'ল মোৰ স্কুললৈ যাবলৈ দেৰি হৈছে হাতত কি লৈছ দেখুৱাচোন নেদেখুৱাওঁ মায়ে দেখুৱাবলৈ মনা কৰিছে মায়ে মানা কৰিছে তেনেহ'লে তোৰ দেখুৱাবই লাগিব কিবা চুৰ কৰিছ কি চুৰ কৰিছ তেনেকৈ নকবি দেই মই ইমান চুৰ নহয় তেনেহ'লে হাতত কি আছে নেদেখুৱাও কিয় কণী ক'ত পালি মই পাৰিলো তয়ো যে কথাবোৰ ক ইলি পেহীৰ দোকানৰ পৰা আনিছো পইচা ক'ত পালি ৰাতি শুই থাকোঁতে চুৰ কৰিছ শুই থাকোঁতে নহয় মাল খাই পঢ়ি থাকোঁতে পিছে মই নিয়া নাই মায়ে নিছে মায়ে ক'বলৈতো মনা কৰিছিলে মোৰ স্কুল যাবলৈ দেৰি হৈছে যাওঁ দেই দেখিছা চেপৰ পইচাবিলাক এনেকৈয়ে নোহোৱা হয় মানুহে কয় কাণিত ধন পানীত ধন ইমান বছৰ বেপাৰ কৰিলোঁ তথাপি মই কিয় ধনী হোৱা নাই কথা তেনেহ'লে সেইটোৱে এই ধৰিব লাগিব আজি তোৰ স্কুললৈ যাব লাগিব মাষ্টৰ ককাইদেৱে মাতি পঠিয়াইছে তই কিবা উৎপাত কৰা নাই নহয় নাই কৰা কিনো উৎপাত কৰিবি ৰুবুল ছাৰে যিহে চকুকেইটা ৰঙা কৰি থাকে মোৰ ভয় লাগি যায় এচাৰিডাল দাঙিলে পেন তিতি যায় অৱশ্যে মোক তেনেকৈ ক'ব লগা হোৱা নাই শুন তই ভালকৈ পঢ়িবি দে তয়ে মোৰ একমাত্ৰ ভৰসা এই বাপেৰটোক দেখা নাই তই কোন শ্ৰেণীত পঢ় ক'বই নোৱাৰে চাগে মা তই ৰাতি পইচা লোৱা কথাটো মোৰ মুখৰ পৰা ওলাই গ'ল দেই হ'ব দে একো ক'বই নোৱাৰে তই যা মই গৈ আছোঁ ভাত খাবৰ সময়ত গ'লে একেবাৰে ভাত খাই আহিব পাৰিলি হয় সেই খোপা নাখাই পাৰিছোঁ অৱশ্যে বাপেৰক এবাৰ পঠিয়াব পৰা হ'লে ভাল আছিল কিবা এটা বুজিলেহেঁতেন নালাগে দে মুখখন যিহে ভেকেটা ভেকেটা গোন্ধাই আমাৰ স্কুলৰ বাইদেউ ছাৰহঁতে মুখত ৰুমাল ল'ব লাগিব হ'ব দে ময়ে যাম কিয় বা মাতিছে জানো হ'ব দে বাই আমাৰ স্কুলত চবে ছুটিৰ পিছত এনেকৈ কয় বাই মা বাই বাই চকুৰে দেখা নাপালো কি
এই স্কুললৈ যাবলৈ দেৰি হৈছে আগত যাকে পাম তাকে খুন্দিয়াই থৈ যাম কণী খাই গাৰ তেল পাতিছে গোটেইখিনি খোৱা নাই দে তোলৈ অলপ থৈছো খাবি দে ৰাতিপুৱাই ক'লে গৈছিল চাহ একাপো খোৱা নাই ভিতৰলৈ সোমাবলৈ লওঁতে শুনিলো অতুলৰ ঘৰত হুলস্থুল গৈ পাই দেখো বাপেক পুতেকৰ মাজত তুমুল ৰণ পুতেকে ছোৱালী এজনী আনিলে বাপেকে সোমাব দিয়া নাই আপুনি পিছে উকিল হ'লগে নে কাজি হ'লগে যাব দৰকাৰ নাই নহয় সেইবোৰৰ ঘৰলৈ যি টিটকাৰি মাৰিব মদ বেপাৰী ঘৰ বুলি ওচৰ চুবুৰীয়াৰ ঘৰ বুলিতো যাবই লাগিব পেটটো কিবা পাক মাৰি ধৰিছে বলচোন বল কিবা এটা খাই ল'লে ভাল পাওঁহে কিজানি ৰাতি ভাত নাখাই সেই সোপা গিলিলে পেট পাক মাৰি নধৰি কি হ'ব বলক ধন্তি স্কুললৈ যাব লাগিব নহয় বল বল মই মাল আনিব যাব লাগিব কি কৈছ ধনী খুৰা কোনফালে যায় এই নকবি আৰু এই ঠাইখন ভদ্ৰ মানুহ থাকিব পৰা উপযুক্ত হৈ থকা নাই চাৰিওফালে মদাহীৰ ৰাজত্ব হয় হয় খুৰা আপুনি ঠিক কথাই কৈছে কিন্তু দেই মদাহীৰ আপোনাৰ প্ৰকোপত মানুহ খোজ কাঢ়িব নোৱাৰা হৈছে নে কি কওঁ তো আকৌ হেৰৌ মদ নেখাব কেলে দেখা নাই জানো এই সূৰ্য বোলাটোৱে ঘৰতে মদৰ বেহা খুলি লৈছে হেৰৌ ভাল ল'ৰাবোৰো বেয়া কৰিছে ঠিকেই কৈছে এই সূৰ্য বোলাটোৰ বাবে অঞ্চলটোৰ মানুহবোৰ বেয়া হৈছে আৰু ডেকা ল'ৰাবোৰ বিপথে পৰিচালিত হৈছে নহয় হেইয়া চাচোন তহঁতি কথাবোৰ কেনেকৈ বুজি গৈছ হেৰৌ বাকীবোৰে বুজিলেও হয় খুৰা প্ৰদীপেও নাই নাই মোৰ ল'ৰা সেইবোৰত নাই দেই কিন্তু ক'বওতো নোৱাৰি এনেকৈ থাকিলে কেতিয়া কি হয় একো গমেই নেপাম নহয় আৰু সেইবাবে মই বাকীবোৰ মানুহকো লগ কৰিবলৈ ওলাই আহিছোঁ ঠিকেই আপুনি প্ৰথমতে আমাৰ ৱাৰ্ড মেম্বাৰ ৰহিলা ৰাণীৰ লগত আলোচনা কৰাই ভাল হ'ব নেকি মই তালৈকে গৈ আছোঁ এই গাঁৱৰ অন্যান্য মানুহখিনিৰ লগতো লগ কৰি ল'ব লাগিব তহঁতে কথাবোৰ অলপ ভাবিবিচোন মই আহোঁ ঠিক আছে জোকৰ মুখত ৰাম নাম ৰহিলা ৰাণীৰ লগত যে খেলি মেলি আছে গাঁৱৰ সকলোৱে জানে ইফালে আকৌ গোটেই সেইবোৰত নাই মাত্ৰ ৰাতি ৰাতি চাই কৃষ্ণ কথাৰ পাকতে আমিও কিন্তু ভূতৰ পৰা ৰাম হৈ গলো ককাইদেউ মই আকৌ স্কুললৈহে যাব ওলাইছিলোঁ নহয় মানে মধ্যাহ্ন ভোজন দিলে নহয় ঘৰৰ পৰা এপাক মাৰি আহোঁ বুলি ভাবিছোঁ আমাৰনো ই কি জগৰ লগালে বৰ উৎপতীয়া নহয় উৎপাত তাৰ বয়সত উৎপাত নকৰিলে কি আমাৰ বয়সত উৎপাত কৰিব নেকি তথাপিতো কওকচোন কি জগৰ লগালে অৱশ্যে এই ৰুবুল মাষ্টৰলৈ বৰ ভয় কৰে মই আচলতে তোক এটা বেলেগ কথা এটাৰ কাৰণেহে মাতি পঠিয়াইছিলোঁ পিছে ল'ৰাটোৱে ভালদৰে পঢ়া শুনা কৰেনে মিছা ক'লে কিটো হ'ব পঢ়িবলৈ বহে কিন্তু কি পঢ়ে নাজানো পঢ়াত বেয়া নহয় বুজিছ পৰীক্ষাৰ বহিবতো খুব ভাল নম্বৰে পায় গতিকে মোৰতো আছে কিন্তু মোৰ থাকিলেই নহ'ব নহয় তাক ব্যৱহাৰ কৰিবলৈ সুবিধাকণো দিব লাগিব যদি ভালকৈ ধৰি ৰাখিব পাৰ তেনেহ'লে সি কিবা এটা কৰিব বুজিছ মইনো কি কৰিম যি কৰিব লাগে আপোনালোকে কৰিব মই মাত্ৰ স্কুললৈ পঠিয়াম নহয় ঘৰত পঢ়াৰ পৰিৱেশ এটা দে ল'ৰা স্কুলৰ বহীত মদৰ বটল আঁকে গিলাচ আঁকে মানুহে সেইবোৰ খাই থকাও আঁকে কি সি সেইবোৰ আঁকিছে বেছি চিন্তা কৰিব নালাগে ছবি অঁকা ক্লাছতহে আঁকে তথাপিতো মনটো বেলেগ ফালে ঢাপলি মেলিলে তাক ৰখাবলৈ টান হ'ব তাৰ বাপেকৰ ব্যৱসায়টো মই সলাবলৈ নকওঁ যিহেতু মই নতুন এটা ব্যৱসায়ৰ পথ দেখুৱাই দিব নোৱাৰোঁ যদি পাৰ দোকানখন ঘৰৰ পৰা আঁতৰ কৰ নহ'লে ভাল ল'ৰা এটা চকুৰ সন্মুখতে বেয়া হৈ যাব বুজিলি সেইটোৱে মই আহোঁ দে